জনমভূমি ৰিপৰ্টাৰ আৰু ইউটিউবাৰ আৰু মই তবলা বজাইছিলোঁ তেওঁৰ লগত। নমস্কাৰ, মই ৰোহিণ ফুকনে পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই প্ৰেৰণাৰ উৎস বিচাৰি আজি এনে এখন বিদ্যালয়ত উপস্থিত হৈছোঁহি, যিখন বিদ্যালয়ৰ সম্পত্তি প্ৰায় কোটি টকাৰো ওপৰত। মই কোন বিদ্যালয়ত উপস্থিত হৈছোঁহি সেয়া সম্পূৰ্ণ আপোনালোকক দেখাই গৈ থাকিম। আপোনালোকে মোৰ ভিডিঅ'টো কণ্টিনিউ চাই গৈ থাকক। এয়া দেখা পাইছে বিদ্যালয়খনৰ এখন সুন্দৰ খেলপথাৰ। এই খেলপথাৰৰ চাৰিওকাষে সুন্দৰকৈ ইয়াৰ শ্ৰেণীকোঠাসমূহ সজোৱা হৈছে। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে 10টা শ্ৰেণীযুক্ত এখন বিদ্যালয়, এটা সুন্দৰ শৈক্ষিক পৰিৱেশে বিৰাজ কৰি থকা এখন বিদ্যালয় মই আপোনালোকক এতিয়া দেখাই আছোঁ। স্কুল কেম্পাছৰ লগতে এখন অংগনবাড়ী কেন্দ্ৰও আছে। আপুনি অংগনবাড়ীৰ কৰ্মী নহয় জানো? হয়, নমস্কাৰ, মই অংগনবাড়ী কৰ্মী। আপোনাৰ কিমান ইয়াত ষ্টুডেণ্ট আছে? মোৰ 15জন আছে। 15জন আছে। এয়া মই দেখাইছোঁ 1 নং লাংকাচি অংগনবাড়ী কেন্দ্ৰ। এয়া বিদ্যালয়খনৰ 30 বিঘা মানৰ এখন বাগান। আগতে ইয়াৰ উপাৰ্জিত ধনেৰে শিক্ষকসকলক বেতন প্ৰদান কৰিছিল। চৰকাৰী হোৱাৰ পাছত এতিয়া ইয়াৰ ধনেৰে ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন আদৰ্শমূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আজিও এক নতুন কাৰ্যসূচী আৰম্ভ কৰিব। সেয়ে মই আজি আহি ইয়াত উপস্থিত হৈছোঁহি। ক্ষণিক পিছতে মই দেখাম তেখেতসকলে কি এনে আদৰ্শমূলক কাৰ্যসূচী হাতত লৈছে। ইয়াৰ উপৰিও বিদ্যালয়খনৰ এইদৰে মাটি আছে। ভৱিষ্যতে ইয়াত এখন উন্নতমানৰ খেলপথাৰ তৈয়াৰ কৰাৰ আলাপ আলোচনা চলি আছে। মোৰ বোধেৰে অসমৰ এইখনেই একমাত্ৰ বিদ্যালয় যাৰ সম্পত্তি কোটি টকাৰো অধিক। আপোনালোকে ক'ৰবাত এনে বিদ্যালয় দেখিছে যদি মোক কমেণ্টত জনাবলৈ নাপাহৰিব। যিখন বিদ্যালয়ৰ কথা মই আপোনালোকক কৈ আছোঁ, সেই বিদ্যালয়খন হৈছে এয়া জনতা উচ্চ মাধ্যমিক বিদ্যালয়। কিছুদিনৰ আগতে মই ইয়াৰ পৰা এটা ব্লগ বনাইছিলোঁ, আপোনালোকে হয়তো চাইছে। দুৰ্লভ বৰা এইখন বিদ্যালয়ৰ পৰাই ডিষ্টিংশ্যন সহ মেট্ৰিকত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলে। আজি পুনৰ এই বিদ্যালয়খনলৈ আহিছোঁ। এটা বিশেষ কাৰ্যসূচী এই বিদ্যালয়খনৰ পৰা আৰম্ভ কৰিব লৈছে। কি কাৰ্যসূচীনো আৰম্ভ কৰিব সেয়া মই আপোনালোকক দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই গৈ থাকক। ইতিমধ্যে প্ৰাৰ্থনা সভা আৰম্ভ হৈছে। বলক এতিয়া আমি প্ৰাৰ্থনা কৰি লওঁ। প্ৰাৰ্থনাৰ আগে এয়া কিছু ব্যায়াম অভ্যাস কৰা দেখা গৈছে। এয়া আপোনালোকে দেখা পাইছে প্ৰাতঃ যি প্ৰাৰ্থনা। এয়া জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এনেদৰে খুব সুন্দৰকৈ শাৰী পাতি নিয়াৰিকৈ আৰু খুব একাগ্ৰতাৰে এনেদৰে প্ৰাতঃ যি প্ৰাৰ্থনা স্কুল আৰম্ভ হোৱাৰ আগতে এয়া তেওঁলোকে কৰা দেখা গৈছে। প্ৰতিটো কথা মনোযোগেৰে শুনি আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক। আমি দেশৰ সন্মান অটুট ৰাখিবলৈ আৰু ভৱিষ্যতে সুনাগৰিক হ'বলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম বুলি সংকল্প ললো। অসম সংগীত আৰম্ভ কৰা। সুপ্ৰভাত জনাইছোঁ। মোৰ সন্মুখত আছে শ্ৰীযুত ভৱেন চাৰিঙীয়া ফুকন। তেখেত আমাৰ এই অঞ্চলৰে এজন, আৰু তেখেতে নিজৰ সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্ট দখল অৰ্জন কৰিছে। তোমালোকে শুনিবলৈ পাইছা দিহিং পাটকাই উৎসৱ হৈছিল। সেই প্ৰথম দিহিং পাটকাই উৎসৱত আমাৰ ৰাষ্ট্ৰপতিও আহিছিল, আব্দুল কালাম, আৰু তেখেতৰ সন্মুখত আমাৰ তিনিচুকীয়া জিলাখনৰ সমূহ জনগোষ্ঠীৰ সন্মিলিত এটি নৃত্য পৰিৱেশন কৰাৰ মূল মানুহজন আছিল এই ভৱেন চাৰিঙীয়া ফুকন। গতিকে তোমালোকক চিনাকি কৰাই দিছো আৰু তোমালোকে এটা হাত চাপৰিৰে তেখেতক আদৰণি জনাবা। মোৰ ভাতৃপ্ৰতিম ৰফিক ৰিপৰ্টাৰ, লগতে তেখেত
এগৰাকী প্ৰতিষ্ঠিত ইউটিউবাৰ দুয়োগৰাকী ব্যক্তিক আদৰণি জনাইছো আমাৰ বিদ্যালয়লৈ। প্ৰথমতে মোৰ ভাতৃ প্ৰতিম ৰফিকক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আদৰণি জনাইছো। আদৰিব আমাৰ এগৰাকী ছাত্ৰী গীতাশ্ৰী মৰাণে, জনমভূমি ৰিপৰ্টাৰ আৰু ইউটিউবাৰ। তেখেতৰ পিছতেই আমাৰ লাংকাচি অঞ্চলৰ যুৱক ভৱেন চাৰিঙীয়া ফুকন, তেওঁকো আমি বিদ্যালয়লৈ উষ্ম আদৰণি জনাইছো। আৰু শ্ৰীযুত ভৱেন চাৰিঙীয়া ফুকনকো মোৰ কাষতে উপবিষ্ট হবলৈ অনুৰোধ জনালো। তেওঁকো আমাৰ বিদ্যালয়ৰ এগৰাকী ছাত্ৰী প্ৰেৰণা মৰাণে এখনি ফুলাম গামোচাৰে আদৰিব। আমি প্ৰেৰণা মৰাণক আগবাঢ়ি আহিবলৈ অনুৰোধ জনালো। মই এইখিনিতে তোমালোকক জনাবলৈ ভাল পাম যে আমাৰ ভৱেন চাৰিঙীয়া ফুকন এজন ভাল গায়ক। তেওঁ সৰুৰ পৰা গান গাইছিল আৰু মই তবলা বজাইছিলো তেওঁৰ লগত। আমি দুয়োগৰাকী ব্যক্তিকে ধন্যবাদ জনাইছো আজি এই প্ৰভাততে আমাৰ মাজলৈ আহি আমাক উৎসাহিত কৰাৰ বাবে। লগতে আমি স্বাগতম জনাইছো আমাৰ মাজত উপস্থিত হোৱা আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি শ্ৰীযুত প্ৰণৱজ্যোতি গগৈ আমাৰ মাজত আছে। আমাৰ বিদ্যালয়ৰ উপসভাপতি প্ৰণৱ গগৈক আমি আহ্বান জনাইছো পৰৱৰ্তী কথাকেইটা আগবঢ়াই নিবলৈ। ধন্যবাদ। আজি প্ৰাপ্ত এই প্ৰাৰ্থনাৰ এই আবেষ্টনীত মই তোমালোকলৈ এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ লৈছো যে এই বিদ্যালয়ৰ পৰা প্ৰতি বছৰে সপ্তম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা, সপ্তম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা আৰু অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা সেই তিনিগৰাকী ছাত্ৰ বা ছাত্ৰীক আমি এটা বিশেষ সুবিধা প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলো। উপস্থিত থকা দুয়োগৰাকী বিশেষ ব্যক্তিক দুআষাৰ ক'বলৈ প্ৰথমতে মই আহ্বান জনাম আমাৰ জনমভূমিৰ ৰিপৰ্টাৰ তথা ইউটিউবাৰ মৰমৰ ভাইটি ৰফিককে আহ্বান জনাইছো যে দুআষাৰ ক'বলৈ। মোৰ একাডেমিটোত মানে দুলীয়াজান ফুটবল একাডেমিত যেতিয়া ইয়াৰ পৰা লৰাই খেলিবলৈ যায় ইণ্টাৰ স্কুল ফুটবল টুৰ্ণামেণ্ট দেখি বিৰাট ভাল লাগে। তোমালোকৰ আগৰ বেষ্ট কিন্তু ফুটবলত খুব ধুনীয়া নাম এটা আছে আৰু মই আশা কৰিম অনাগত দিনতো এইটো বাকী থাকিব। চাৰিঙীয়া ফুকনক শুভেচ্ছামূলকভাৱে দুআষাৰ অতি চমুকৈ ক'বৰ বাবে আমি তেওঁক আহ্বান জনালো। মোৰ এটা অনুষ্ঠান আছে প্ৰেৰণাৰ উৎস বিচাৰি। মই প্ৰেৰণাৰ উৎস বিচাৰি মই আহিছিলো অলপ দিন আগতে, এখন বিদ্যালয়লৈ আহিছিলো। ইয়াৰ মই ব্লগো এটা বনাইছো। দুৰ্লভ বৰা সকলোৱে নাম শুনিছানে? চিনি পোৱা? খুব এটা ভাল নম্বৰ লৈ তেওঁ পাছ কৰিবলৈ সক্ষম হৈছে, জানা নাই? গতিকে তেওঁ আমাৰ বাবে প্ৰেৰণাৰ উৎস। মই তেওঁৰ এটা ব্লগ বনাইছো। এইবাৰ ব্লগটো মই বনালো দুৰ্লভৰ ওপৰত। নেক্সট ব্লগটো যাতে তোমালোকৰ কোনোবা এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ ওপৰত বনাব পাৰো আৰু মোৰ হৈ বনাব তেনেকুৱা এটা পণ লোৱা। গতিকে মই আকৌ আহিম, অহা বছৰ মই আকৌ লগ পাম। আজি লগ পাই ভাল লাগিল। ধন্যবাদ, সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। কংগ্ৰেচুলেশ্যন, আজি তুমি গুৱাহাটী যাত্ৰা কৰিবা। তোমাৰ নামটো কি? কোন ক্লাছৰ পৰা কোন ক্লাছ পাইছা? 7 পৰা 8ত। তুমি ফাৰ্ষ্ট বয় নহয় জানো? কিমান পাইছা তুমি? 12 মাৰ্ক জানা? 571। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী ৰকি উৰাং। ৰকি উৰাং, তুমি কোন ক্লাছৰ কোন ক্লাছ পাইছা এবাৰ? 8ৰ পৰা 9লৈকে। কিমান পাইছা টোটেল মাৰ্কছ? 710। 710। কাইলৈ যাত্ৰা কৰিবা নহয় জানো? কেনেকুৱা অনুভৱ হৈছে মনত? খুব ভাল অনুভৱ হৈছে। মানে তুমি কেতিয়াবা কল্পনা কৰিছিলানে এনেকুৱা এটা সুযোগ যে তোমাৰ হাতলৈ আহিব, গুৱাহাটী ভ্ৰমণ কৰিবলৈ, এমি চিলেকশ্যন হ'বা, তেনেকুৱা ধৰণে কিবা মনত আহিছিলে নেকি আৰু ভাৱ? নাহিছিলে। যেতিয়া দুৰ্লভে কৈছিলে তেতিয়া মই ভাবিছিলোঁ যে ময়ো এদিন যাম বুলি। মই এগৰাকী বিশেষ শিক্ষয়িত্ৰীৰ সৈতে এতিয়া আপোনালোকৰ লগত পৰিচয় কৰাই দিম। সেইগৰাকীনো কোন? মই এতিয়া দেখাম। এয়া একালৰ মোৰ সতীৰ্থ, একেলগে পঢ়িছিলোঁ, ক্লাছমেট। নামটো কৈ দিয়া। ৰিম্পী বৰঠাকুৰ। আগতে মই ৰুলি বৰা বুলি মোৰ স্কুলত আছিলে। 8, 9, 10 আমি ভৱেনৰ লগত একেলগে পঢ়িছিলোঁ। ইয়াক আমি ভৱেন বুলি জানো, ৰুহিন বুলি ক'লে এতিয়া অকল অসজা লাগে। আৰু সি আগতে স্কুলত বেঞ্চত খুব তাবলা বজাই বজাই আমাক গান শুনায়। তেতিয়াৰ পৰা এতিয়া সাংস্কৃতিক চৰ্চাটো চলি আছে। আজি লগ পাই বহুত ভাল লাগিলে ইয়াক লগ পাই। একালৰ মোৰ বান্ধৱী, আমি একেলগে আছিলোঁ আৰু তাই এতিয়া এখন বিদ্যালয়তে শিক্ষকতা কৰে।
লগ পাই আজি খুব ভাল লাগিলে তোমাৰ কেনে অনুভৱ হৈছে বহুত ভাল লাগিলে তোমাৰ এই যাত্ৰা আগুৱাই যাওক আকৌ এবাৰ আমাৰ বিদ্যালয়লৈ এনেকৈ আহি থাকিবলৈ তোমাক যেন আমি সুযোগ দিব পাৰোঁ ধন্যবাদ ধন্যবাদ পুনৰ লগ পাম ধন্যবাদ পুনৰ এখেত হৈছে এই বিদ্যালয়ৰ প্ৰধান শিক্ষক অৱশ্যে আমি আগৰ পৰা অনুপদা কম হয় এতিয়া অনুপদা বুলিয়ে মাতো ছাৰ বুলি নেমাতো বাৰু অনুপদা আজি আপোনাৰ ইয়াত উপস্থিত হ'লোঁ ইমান ধুনীয়া এটা শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাত আপোনাৰ যথেষ্ট হাত আছে বা আপোনাৰ যথেষ্ট অৰিহণা আছে বুলি মই অনুভৱ কৰিছোঁ যে এতিয়া মই দুটা কথা আপোনাৰ পৰা জানি গৈছে আপুনি মোক গোটেই কথাখিনি কৈ যাব আচ্ছা নিশ্চয় ভৱেন প্ৰথমতে মই তোমাক মোৰ মৰম যাচিছোঁ মই সেই আগৰ তোমাৰ ককাইদেউজনেই হয় এইখন বিদ্যালয়ত যেতিয়া মই শিক্ষকতা হিচাপে কৰিবলৈ আহিলোঁ মোৰ এটা সংকল্প আছিলে আমি ভেঞ্চাৰ পৰ্যায়ত 21-22 বছৰ খাটিলোঁ কিন্তু আমাৰ স্থানীয় যিখন সমাজ লাংকাচি শুকানি অঞ্চলটোকে আদি কৰি আমাৰ যিমানখিনি চাহ বাগিচা অঞ্চল এই ছাত্ৰ ছাত্ৰীখিনি মোৰ জীৱনৰ এটা ডাঙৰ সম্পদ গতিকে তেওঁলোকক লৈ পেলাই কি কৰিব পৰা যায় ঠিক তুমিও নজনাকে হয়তো তেতিয়াই তোমালোকেই এই আধাৰটো গঢ়ি থৈ গৈছিলা আৰু সেই সুতেৰে সেই ৰাস্তাৰে বাটেৰে গৈ পেলাই আমি যিখিনি পাৰোঁ ল'ৰা ছোৱালীখিনিক দিবলৈ চেষ্টা কৰিছোঁ আজি মই বুকুত হাত দি ক'ব পাৰোঁ অসমৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিচা অঞ্চলতকৈ চহৰৰ অঞ্চলতকৈ আমাৰ এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে যিটো গুণগত শিক্ষা বুলি আমাৰ সদ্যহতে কৈ থকা হয় সেই দিশকেইটা কিন্তু আমি সকলো ঠিক কৰিবলৈ চেষ্টা কৰি আছো যিটো কোৱা হয় সৰ্বাংগীন উন্নতি আমাৰ যিটো শিক্ষাৰ উদ্দেশ্য আৰু এই সৰ্বাংগীন উন্নতিটোৰ ক্ষেত্ৰত আমি খুব চেষ্টা কৰোঁ আৰু ফলাফলৰ ক্ষেত্ৰতো আমি খুব বেয়া বুলি ক'ব নোৱাৰো আমি সকলো দিশতে আচ্ছা আচ্ছা অনুপদা এইখিনিতে মই অলপ দিনৰ আগতে মই এখন বিদ্যালয়ৰ এজন ছাত্ৰ আপোনাৰ ছাত্ৰ দুৰ্লভৰ মানে তেওঁৰ খুব ভাল এটা ৰিজাল্ট কৰা বুলি গম পাই আহি মই এটা ব্লগ বনাইছিলোঁ দুৰ্লভে আপোনালোকৰ ডিষ্টিংশ্যন লাভ কৰা পাৰ্চেণ্টেজ নে ইয়াৰ আগতে পাইছে আমি প্ৰত্যেক বছৰে আমাৰ একোজন বা দুজনকৈ আমি ডিষ্টিংশ্যন পাই আছোঁ ইয়াৰ আগতে আমাৰ লাভলি লিম্বু বুলি আমাৰ কাটানী গাঁৱৰ স্থানীয় তাইও খুব ভাল পাৰ্চেণ্টেজ পাইছে তাৰপিছতে 70 আৰু 80 ভিতৰত ভালেকেইটা আছে ষ্টাৰ মাৰ্কছ এতিয়া আমাৰ যথেষ্ট ছাত্ৰ ছাত্ৰী আছে সেই অনুপাতে আমাৰ শিক্ষক নাই আমি একোজন শিক্ষকে 6টালৈকে ক্লাছ কৰোঁ কাৰণ তেওঁলোকৰ ছাত্ৰ তাৰ পৰা ভাল ফলাফল পাইছোঁ ল'ৰা ছোৱালীও যথেষ্ট এইবাৰ এইটো বেষ্টত কিমানজন ফাৰ্ষ্ট ডিভিজন পাইছে আমাৰ এইবাৰ পাইছে আমাৰ 15 জনে আৰু আমাৰ ডিষ্টিংশ্যনো আছে ষ্টাৰ মাৰ্কছো আছে আৰু যথেষ্ট লেটাৰ মাৰ্কছ পাইছে গতিকে আমি ভাবোঁ আৰু আগলৈ আমি যাব পাৰিম আৰু ভাল হ'বলৈ চেষ্টা কৰি আছোঁ আমি এখেতসকলে আৰু এটা খুব আদৰণীয় পদক্ষেপ হাতত লৈছে সেয়া হৈছে এই বছৰৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে যেতিয়া এইটো শ্ৰেণীৰ পৰা সেইটো শ্ৰেণীলৈ সৰ্বোচ্চ নম্বৰলৈ পাছ কৰিব পুৰস্কাৰ হিচাপে তেওঁলোকক এক্সকাৰ্ছনলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে গতিকে এই ক্ষেত্ৰত মানে যথেষ্ট ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়াৰ ক্ষেত্ৰত মানে কম্পিটিশ্যন ভাৱ এটা আহিব প্ৰতিযোগিতাৰ এটা ভাৱ জাগি উঠিব গতিকে প্ৰত্যেকে ভাবিব যে মই এটা এনেকুৱা এটা সুযোগ ল'ব পাৰোঁ নেকি তেনেকুৱা এটা প্ৰচেষ্টা মানে ছাত্ৰ ছাত্ৰীসকলৰ মাজত জাগি উঠিব গতিকে খুব এটা সুন্দৰ পদক্ষেপ গতিকে মই মোৰ ভিডিঅ'টো যিসকলে চাই আছে যিসকল বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বা পৰিচালক সমিতিসমূহে মোৰ ভিডিঅ'টো চাব তেওঁলোকৰ বিদ্যালয়তো যাতে এনেকুৱা এটা পদক্ষেপ তেওঁলোকে লয় মই মোৰ এই ভিডিঅ'টোৰ যোগে আপোনালোকক আহ্বান জনাইছোঁ অনুপদা কোৱা এই যে আপোনালোকে এতিয়া বেষ্ট ষ্টুডেণ্টবিলাকক যে বাহিৰলৈ পঠোৱাৰ যিটো ব্যৱস্থা কৰিছে এইটো কিবা চৰকাৰী স্কিমৰ ভিতৰত নাই আপোনালোকে এইটো নিজৰ বিদ্যালয়ৰ ফাণ্ড আছে সেইফালৰ পৰা নিজৰ প্ৰচেষ্টাৰে পঠিয়াইছে চৰকাৰে যিটো আৰোহণ আঁচনি কৰিছে ক্ষুদ্ৰ ডিচিচি যে হয় সেই বস্তুটোৰ দৰে যদি আমিও বিদ্যালয়ত কিবা এটা কৰিব পাৰোঁ গতিকে সম্পূৰ্ণ বিদ্যালয়ৰ খৰচত সম্পূৰ্ণ বিদ্যালয় আমাৰ পৰিচালনা সমিতিৰ জ্ঞাত আমাৰ স্বয়ং উপসভাপতি প্ৰণৱজ্যোতি গগৈ নিজে জড়িত আছে তেওঁই গাইড হৈ পেলাই যায় গতিকে এইটো নিচিনা সৌভাগ্য আমাৰ বিদ্যালয়খনৰ বেলেগৰ হোৱা নাই মানে এইটো আপোনালোকৰ নিজৰ ফাণ্ডৰে সম্পূৰ্ণ আমি সেইমতে আমাৰ যিকেইটা ছাত্ৰ ছাত্ৰী ভাল ৰিজাল্ট কৰিছে বেষ্ট ষ্টুডেণ্ট তেওঁলোকক আমি গুৱাহাটীৰ বিশেষ কিছুমান স্থান বিশেষ ব্যক্তি কিছুমানক লগ কৰাই সেইখিনি অভিজ্ঞতা তেওঁলোকৰ পৰা আমি অহাৰ লগে লগে এটা ৰিপৰ্ট ল'ম আৰু আমি সেইবিলাকো আমি যুগুত কৰি থ'ম আমি ফাইল হিচাপে আৰু পৰৱৰ্তী সময়ত সেই তাকে দেখি বহুত ল'ৰা ছোৱালীয়ে নিশ্চয় প্ৰেৰণা পাব নিশ্চয় সেইটো 100% হয় আৰু তোমালোকে সেইখিনি যিমান পাৰা তোমালোকে প্ৰচাৰ কৰিবা আমাৰ অঞ্চলটো যিহেতু তুমিও অঞ্চলৰে এখন বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ খুবেই ভাল পাইছোঁ সেইখিনি এইখন অসমৰ ভিতৰতে এখন ধনী স্কুল বুলি ক'ব লাগিব যিহেতু ইয়াৰ এখন মানে
নিজস্ব চাহ বাগান আছে। এইটো আগতে যেতিয়া ইয়াৰ প্ৰভিন্সিয়েলাইজ হোৱা নাছিলে তেতিয়া সেই বাগানখনৰ পৰা যি উপাৰ্জন হৈছিলে সেয়াই শিক্ষকসকলক তেওঁলোকৰ বেতন দৰমহা দি আছিলে। তেওঁলোকে এতিয়া যদিও প্ৰভিন্সিয়েলাইজ হৈ গ'ল, এতিয়া যদিও গভৰ্ণমেণ্ট হৈ গ'ল যদিও তেওঁলোকে কিন্তু সেই আগৰ যি আদৰ্শ সেয়া ত্যাগ কৰা নাই। মই এতিয়া ইয়াত ক্লাছৰুমত প্ৰৱেশ কৰিম। ছাৰে ইয়াত পঢ়াই আছে। ছাৰ প্ৰব্লেম হ'ব নেকি? মই অকণমান সময়ৰ কাৰণে এয়া মই সোমাই গৈছোঁ। হ'ব তোমালোকে বহা। ছাৰৰ লগতো অকণমান কথা পাতিম। ছাৰ আপোনাৰ নামটো? ধ্ৰুৱ তামাং। আপোনাৰ ঘৰ? মোৰ ঘৰ বকুলনি চাৰিআলি। হয়। আপোনাৰ এইটো কোন ক্লাছ হয়? ক্লাছ 10 হয়। ক্লাছ 10। ইয়াত কিমান ষ্টুডেণ্ট আছে বৰ্তমান? এতিয়া টোটেল 135 হয় ষ্টুডেণ্ট। বৰ্তমান 99 মান প্ৰেজেণ্ট আছে। এইবাৰতো আপোনাৰ বিদ্যালয়ৰ পৰা আপোনাৰে ষ্টুডেণ্টে বহুত ধুনীয়া ৰিজাল্ট কৰিছে। মই অলপ দিনৰ আগতে ব্লগ এটা বনাইছিলোঁ ব্লগৰ ওপৰত। গতিকে আপোনাৰ ষ্টুডেণ্ট আছিলে? আছে হয়। আৰু এইবাৰ তেনেকুৱা আশা কৰিব পৰা ষ্টুডেণ্ট আছে নেকি? আছে, এইবাৰ খুব ভাল ষ্টুডেণ্ট আছে। এইবাৰ তাৰমানে দুৰ্লভতকৈও ভাল ৰিজাল্ট কৰা আশা আছে? তেনেকুৱা হয়, আছে হয়। এতিয়া মই এখন বিদ্যালয় এটা স্মাৰ্ট ক্লাছৰুমলৈ লৈ গৈ আছোঁ। এয়া দেখিব পাইছে স্মাৰ্ট ক্লাছৰুম ডাউন কৰিব। এতিয়া কি হ'ব তাকে চাওঁ। এয়া এইখন বিদ্যালয়ৰ ছাত্ৰ যিটো মই ব্লগ বনাইছিলোঁ। নমস্কাৰ, মই ৰোহিত গোহাঁই পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আকৌ লাংকুচি গাঁৱত আহি উপস্থিত হ'লোঁ। ইয়াত এজন ছাত্ৰই ডিষ্টিংশ্যনলৈ পাছ কৰিবলৈ সক্ষম হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। এটা স্মাৰ্ট ক্লাছ মই দেখা পালোঁ। ইয়াত কি এনেকুৱা ধৰণৰ ভিডিঅ' চাব পাৰিব মই দেখিলোঁ। মুখ্য উদ্দেশ্যটো কি? ইয়াত কি হয়? আজিৰ যুগত ডিজিটেলি আমাৰ শিক্ষাটো খুবেই প্ৰয়োজন। গতিকে চৰকাৰে এইটো এটা সুবিধা দিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক, আৰু তাৰ কাৰণে আমাৰ শিক্ষকসকলে প্ৰশিক্ষণো লৈ আহিছে 3-4জনে। তাৰোপৰি আমিতো শিকিছোৱেই, আৰু ইমান সুন্দৰকৈ বস্তুটো ইয়াত ক্লাছ কৰিব পাৰি। ধৰি লোৱা কোন ক্লাছৰ? একদম তলৰ লেভেলৰ পৰা আপ টু 10 য'ত আছে আমাৰ LP স্কুল বাদ দি ইয়াত ধুনীয়াকৈ স্মাৰ্ট ক্লাছবিলাক তেওঁলোকে কৰে। আৰু আমাৰ প্ৰতিদিনে 2টা ক্লাছ হয়, একদম ৰেগুলাৰ আমাৰ 2টা ক্লাছ হয়। 10ৰ এটা কম্পালচৰি ক্লাছ হয়, আৰু ইয়াত বিজ্ঞান, অংক, সমাজ বিজ্ঞান আদি কৰি সকলো ভাষাৰ ক্লাছবিলাক হয়। আৰু এই ক্লাছবিলাক আমাৰ 2টা পৰ্যায়ত কৰে। কেৱল অকল দেখুৱাই ল'ৰা ছোৱালী এটা ভাল পাই চাই দেখি শুনি শিকা হয়। প্লাছ আমাৰ শিক্ষকে লগে লগে ইয়াত বৰ্ড আছে, হোৱাইট বৰ্ড। ইয়াত তেওঁলোকে লিখি পেলাই তেওঁলোকে 2 ধৰণৰ ক্লাছ একেলগে সমসাময়িকভাৱে প্ৰস্তুত কৰিব পাৰে, আৰু সেইটোৱে ল'ৰা ছোৱালীক বেছি কাম হয়। সেইকাৰণে স্মাৰ্ট ক্লাছ। বিদ্যালয়ৰ প্ৰধান শিক্ষক, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, লগতে পৰিচালনা সমিতি, লগতে অভিভাৱকসকল যদি সচেতন হয়, এনেকুৱা এখন বিদ্যালয় আপোনালোকেও আপোনালোকৰ অঞ্চলত গঢ় দিব পাৰিব। গতিকে মই আশা কৰোঁ, মই আহ্বান জনাম আপোনালোকৰ বিদ্যালয়বিলাকো এনেকুৱা এটা সুস্থ শৈক্ষিক পৰিৱেশ গঢ় দিয়াত আপোনালোকে সহায় কৰিব। তেতিয়াহ'লে আমি প্ৰাইভেট বিদ্যালয়বিলাকলৈ আমি ঢাপলি মেলিব নালাগিব। এনেকুৱা এখন চৰকাৰী স্কুলতো এনেকুৱা এটা শিক্ষাৰ ব্যৱস্থা আমি নিজেই গঢ় দি ল'ব পাৰিম। আৰু এটা বস্তু মই দেখা পাইছোঁ, ইয়াৰ আৰম্ভণি সৰুটো আৰু কেইদিনমানৰ পিছত হ'লে ইয়াত সৰা এখন শাকনি বাৰী দেখিব পালোহেঁতেন। এয়া কিটচেন গাৰ্ডেন, ৰান্ধনি বাগিচা আৰম্ভ কৰিছে। ইও এক আদৰ্শনীয়। এয়া দেখা পাইছে যিজন ছাত্ৰ শিক্ষামূলক ভ্ৰমণৰ বাবে গুৱাহাটীলৈ ওলাইছে, আৰু তেওঁলোকক এয়া মানপত্ৰ প্ৰদান কৰা দেখা গৈছে। এয়া ধ্ৰুৱ ছাৰ, লগতে এয়া অনুপ ছাৰ, আৰু লগতে এয়া যিজন গাইড হিচাপে যাব এয়া প্ৰণৱজ্যোতি গগৈ। মই দেখাবলৈ চেষ্টা কৰিছোঁ। লগতে বাইদেউ ছাৰসকলো শুভেচ্ছা জনাইছে তেওঁলোকক। অনুদা বিদায় জনাইছোঁ দেই। ঠিক আছে, আকৌ আহিবা নিশ্চয়। এইখন বিদ্যালয়ত অত্যাধুনিক ক্লাছৰুম অৰ্থাৎ ডিজিটেল ক্লাছৰুম উপৰি IT লগতে লেবৰেটৰী আৰু ভকেশ্যনেল ক্লাছ হোৱাৰ উপৰিও এইখনত যথেষ্টখিনি সুবিধা আছে এই বিদ্যালয়খনত। লগতে তেওঁলোকে নিজস্বভাৱে
যিসকল শ্ৰেষ্ঠ ছাত্ৰ ছাত্ৰী যিসকলে ক্লাছত টপ কৰিছে তেখেতসকলক নিজস্ব প্ৰচেষ্টাৰে নিজস্ব খৰচত তেওঁলোকে এক্সকাৰ্ছন পঠিওৱাৰ যি ব্যৱস্থা কৰিছে ই সঁচাকৈ এক আদৰ্শনীয় পদক্ষেপ আৰু প্ৰেৰণাৰ উৎস। সেয়ে মই ইয়ালৈ আহিছোঁ। গতিকে মই সকলোখিনি আপোনালোকক দেখালোঁ। এতিয়া মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ আন এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে সকলোৰ পৰা মই আজি বিদায় মাগিছোঁ। ধন্যবাদ।